ভাৰত স্বাধীন হোৱা দিনৰে কথা শুনিবলৈ সাহস আছেনে বপাইহঁত তহঁতৰ? বপাইহঁত ডাঙৰ বাতলা বৰষুণে আহিব যেন পাইছোঁ। ককা ককা কোৱা ডাঙৰ বপাই। এই গভীৰ ৰাতিখন মোৰ বিৰাট ভয় লাগিছে ককা। যদি কেনেবাকৈ বতাহ আহি মমডাল নুমাই যায় ককা। বপাইহঁত মোৰ হাতত আৰু বেছি সময় নাই। যদি আজি তহঁতক কিছু কথা কৈ নাযাওঁ তেতিয়া মোৰ আত্মাই আৰু তহঁতৰ পিতৃয়ে দিয়া প্ৰতিজ্ঞাই কেতিয়াও শান্তি নাপাব বপাইহঁত। ককা কোৱা সৰু বপাই। ককা তুমি বিলাক কি কৈ আছা? আমি একোৱেই বুজি পোৱা নাই। ব'লা ককা ঘৰলৈ যাওঁ। বৰদৈচিলা আহিছে আৰু চন্দ্ৰই কালৰূপ ধৰিছে। ব'লা ককা ব'লা। ককা ব'লা। বাছা 2 মিনিট মাথো 2 মিনিট। তহঁতে জাননে নাজান তহঁতৰ দেউতাৰ মৃত্যু কেনেকৈ হৈছিল? ককা কোৱা ডাঙৰ বপাই। এইবিলাক দেখোন পুৰণি কথা। তুমি এতিয়া কিয় ওলাইছা ককা? আমি সকলোৱে জানো আমাৰ দেউতা যে হৃদৰোগত মৰিছিল। সৰু ডাঙৰ বপাই মোক ক্ষমা কৰি দে। তহঁতৰ পিতৃ হৃদৰোগ হৈ নহয় আমাৰ ওচৰৰ ভূত বাংলাই মাৰিছে। কি ককা তুমি বিলাক কি ভ্ৰম বকিছা? মই ভ্ৰম বকা নাই বপাইহঁত। তহঁতৰ সত্যতে দেখুৱাই দিবলৈ মই চেষ্টা কৰিছোঁ। তহঁতৰ দেউতাক সেই ভূত বাংলাৰ কোৱাত মাৰি পেলাই দিছিলে। তহঁতে দেউতাৰ প্ৰতিশোধ ল'বি। প্ৰতিশোধ ল'বি বপাইহঁত। প্ৰতিশোধ ল'বি। প্ৰতিশোধ ল'বি। অ ভাই পাৰ্টিটো মজা লাগিছে দেই, কিন্তু পাৰ্টিটো অকণমান সৰু হ'ল। কিহে বাবা তোমাৰ ইমান অশান্তি? তোমাক মই ইমান খুৱাই আনিলোঁ, চিতলত বিৰিয়ানী পৰ্যন্ত খুৱাই আনিলোঁ। তুমি আইতাৰ দোকান ৰুটি দুখন খুৱাই দিছিলা। তুমি বম বিটিহে। এই তুমি ডাবল বিটিহে। বাদ দি এইগিলা যোৱা এতিয়া। আমি নিকিছোঁ মোৰ বাইকখন অলপ ভাল কৰিব লগা আছিল। আজি ৰবিবাৰ, দোকান বা খোলা থাকে না বা বন্ধ থাকে ডিলাৰখন পালচাৰত। থাকোৱা যাবি নেকি? দে যো।
ইয়াতে গাড়ীখন বয়া হ'ব লাগে না ভাই অলপ সোনকাল কৰে এইখিনি জেগাখিনি বিৰাট বেয়াই ইয়াতে বুটছো বহুত ওলাই অলপ সোনকাল কৰ না যাচোন যা কিবা একডাল লৈ আছোন নহয় একডাল কিবা লৈ আছোন যা দে অলপ দে তই থাক মই যাই আছোঁ বহুত দেৰি গ'ল লাগে সেই সামান্য লোহাডাল আনোতেও ইমান টাইম লাগে না তাৰ ইমানো দেৰি গ'ল না সুজিত অসম আন্দোলনৰ এটি গুৰুত্বপূৰ্ণ বছৰ মানুহে ওলাই আহিছিলে আন্দোলন কৰিবলৈ আৰু বহুত লোক শ্বহীদ হৈছিলে ইমান উত্তপ্ত পৰিস্থিতিত চেন্ট্ৰেল চৰকাৰে অসমক ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ অফ নৰ্থ ইষ্ট ঘোষণা কৰি দিলে চক্ৰধৰ দেউৰী পাঠশালাৰ ভগৱান যিজনে অসম আন্দোলনত যোগদান কৰি বুকুত গুলি খাই নিজৰ দেশ প্ৰেম স্পষ্ট কৰিছিলে তেতিয়াৰ পৰাই তেওঁক পাঠশালাৰ ভগৱান বুলি সকলোৱে আখ্যা দিছিলে অসমত বিজনেছ কৰ্পৰেটৰ সহায় পোৱাৰ লগে লগে কেলকাতা মাদ্ৰাছ আদি ঠাইৰ পৰা বস্তু ইম্পৰ্ট হোৱা আৰম্ভ হ'ল অসমৰ পৰা বহু পৰিমাণে চাহপাত আৰু বাঁহ এক্সপৰ্ট হ'ল চক্ৰধৰ প্ৰথমজন অসমীয়া আছিলে যিজনে পাঠশালাত চিমেণ্ট ফেক্টৰী উদ্ঘাটন কৰিছিলে চিমেণ্ট ফেক্টৰীত চিমেণ্ট তৈয়াৰ কৰিবলৈ লাইমষ্টোনৰ বহুত প্ৰয়োজন 15 মাৰ্চ 1980 ব্ৰজেন সপ্তাহৰ খবৰটো দে
আজিকালি তহঁতৰ এটা কামো ভাল দেখা নাই মই এটা যে আজি হোৱাৰ কাৰণে ইয়াত কিয় সিহঁতক মই খাব দিয়া নাই টকাই দিয়া নাই স্যার আমার 1500 কেজি ইতিমধ্যে আহি পাইছে লাইমস্টোন 4খন ট্রেনত কিন্তু গোটেইখিনি অহা নেই তার কারণে আপনার এসপ্তাহমান লাগিব এসপ্তাহমান পিছত আহি যাব কি তো মোৰ একো নাই মই 3000 কেজি লাইমস্টোন অৰ্ডাৰ দিছিলোঁ 1500 আহি পালে বাকী 1500 ক'ত বাক্সা চিৰাং আদিত মোৰ মাল পঠাব আছে মই কি কৰিম মোৰ ইণ্ডাষ্ট্ৰি কিমান ডাঙৰ তুই জানাই দেখোন ইয়াতে যে আৰু 8খন ট্ৰেইন বুক কৰিছিলোঁ 4খন আহি পাইছে বাকী 4খন ক'ত গ'ল স্যার আপুনি ঠিকে কৈছে পিছে আপুনি যে 8খন ট্রেনত অর্ডার দিছিল সেই 8খন ট্রেনত কেনেকে মাল আহিব এই যে আমার শত্রু ভৈরব আছে ভৈরবে অলরেডি 4খন ট্রেনত বা পঠাই দিছে নিজৰ আৰু এতিয়া বাকী থাকিল 4খন আৰু সেই 4খন ট্রেনত আপোনাৰ মালবিলাক আহি আছে আৰু বাকীখিনি হয়তো এসপ্তাহমান মোটামুটি দেৰি হ'ব আপোনাক যে ইতিমধ্যে ক'লোৱে কি ভৈৰৱ কুকুৰে এনেকুৱা কৰিছে তাক এটা চবক দি আছোঁ ৰ মই হেল্ল' ৰাখো ক'ত তই এতিয়া মোক ভৈৰৱৰ লাজ লাগে অ'কে বছ এবাৰ পুলিচে ৰাখো ভাই এৰি দি ৰাখো ভাই